আগন্তুক শাৰদীয় দুৰ্গা পূজা উদযাপন সন্দৰ্ভত পূজা সমিতিসমূহৰ সৈতে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক। তিনিচুকীয়া জিলা উপায়ুক্ত নৰসিং পাৱাৰৰ পৌৰোহিত্যত মঙলবাৰে দিনৰ ভাগত আগন্তুক শাৰদীয় দুৰ্গা পূজা উদযাপন সন্দৰ্ভত পূজা কমিটিৰ সৈতে এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে। জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত দুৰ্গা পূজা উদযাপনৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয়। উপায়ুক্তগৰাকীয়ে দুৰ্গোৎসৱ সুচাৰুৰূপে উদযাপন কৰাৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰে। লগতে সকলো পূজা কমিটিক পূজা অনুষ্ঠিত কৰিবৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা আগতীয়াকৈ অনুমতি ল'বলৈ তথা বিদ্যুৎ বিভাগ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ NOC ল'বলৈ কয়। প্ৰতিখন উদযাপন সমিতিয়ে পূজা মণ্ডপ নিৰ্মাণ কৰোঁতে ৰাজহুৱা বাট পথ যাতে আবদ্ধ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আৰু পূজা মণ্ডপত পৰ্যাপ্ত সংখ্যক স্বেচ্ছাসেৱক নিয়োগ কৰাৰ লগতে স্বেচ্ছাসেৱকসকলৰ নাম নিকটৱৰ্তী আৰক্ষী চকীত জমা দিবলৈ আহ্বান জনায়। ইয়াৰ উপৰি প্ৰতিটো পূজাস্থলীতে CCTV কেমেৰা সংস্থাপনৰ লগতে পুৰুষ মহিলাৰ বাবে পৃথকৈ প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা বাঞ্ছনীয় বুলি উল্লেখ কৰে। সভাত তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে পূজাৰ দিনকেইটাত জিলাখনত আইন শৃংখলা অটুট ৰখাৰ লগতে সুৰক্ষিত আৰু শৃংখলাবদ্ধ দুৰ্গা পূজা উদযাপনৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে। সভাত অতিৰিক্ত উপায়ুক্তদ্বয় সুশান্ত দত্ত, মঞ্জিত বৰকাকতি, শদিয়া মহকুমাৰ মহকুমাধিপতি অনুপম ডেকা, ৰাজহ চক্ৰৰ বিষয়াসকলৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু পূজা সমিতিৰ প্ৰতিনিধিসকল উপস্থিত থাকে।